অ মইনা উঠাতে হৈছিয়া নাই তোমাৰ হে অ মা উঠি নয় কিবা এই পুৱাতে কেনেকে হাগা কৰছ আহিনো কিবা গোটে একেবাৰে ফেন চেন একে চব অফ কৰি দিছি ফল একেবাৰে ঘুমাবা খুব শান্তি নেদাই কি মানুহ ভাই পিঠে ৰঙা ৰদ পেলাই লৈ পেলাই আৰু অলপ সময় ঘুমো এই ৰাইজৰ চলি দেখা পালি মৰম লাগি যায় এই পুৱাতে উঠবো আমাৰ গীতা যদি একদিন মান পুৱাৰ এই ৰঙা বেলিটো দেখা পালা হয় এনে অসভ্য চলিয়ে ইমান অসভ্য হে তহঁতকে দেখছো দেই এনেকুৱা নিলে জিয়া বা পুৱা ঘুমে উঠবা লাগে বুলি গম নাপাৱে এই বেহেত পে ৰাইজৰ চলি উদাহৰণ দি নাখিবি দে এই ৰাইজৰ চলিকে আনি পেলাই ঘৰত নাখাই কিবা আমাৰ উলাই নালাগিয়ে কিবা দাঁত কামুৰি কথা নকবি শুনছা মোক দাঁত কামুৰি কথা নকবি একেবাৰে এই ৰিজাল ৰাইজৰ চলি চাগে আছো টিভিত কি চাবি বুকতে হাত ভৰি লুকাৱে সেইবিলাকে ৰিজাল আমাৰ গিলাকে ফিচি খাৱাৰি খাইছি আৰু পৰি আছে পঢ়া শুনাটো ঠাণ্ডা নাই পঢ়া শুনা ঠাণ্ডা থাকিলে ভাল ৰিজাল্ট কৰলা হয় ৰাইজৰ চলি কিমান নম্বৰ পাইছি বা আমাৰ গিটাই যদি সিমানখিনি নম্বৰ পালা হয় খাব ল'ব নাপয় দেই চলিয়ে থাকবা লাগি এটা ভাল ঘৰ নাই তথাপিতো ইমান ধুনীয়া ৰিজাল্ট আমাৰ গিটা সুবিধা দেওতে সেই উপা কছি ৰিজাল্টৰ ফপ অ মা মই এতিয়া ভাই ডিগ্ৰী পঢ়ি আছো এতিয়া মই যিমান ভাল ৰিজাল্ট কৰলো আৰু টিভিত নুঠু গম পাইছা নাই কিনো কথাগিলা কৈ থাকা মই দেখোন মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী দিবা কিমান বছৰ হৈ গেল কিবা ক'ত কেইবছৰ হ'ল মেট্ৰিক দিবা 5 বছৰ আৰু হায়াৰ ছেকেণ্ডাৰী দিবা 3 বছৰ পাৰ হৈ গেল সেইখিনিতে ইমান অহংকাৰ তহঁতৰ তেতিয়াতো চলিগিলাকে ভাল ৰিজাল্ট কৰছিল তহঁতৰ নিচিনাকে নকওঁ আৰু লাজ লাগে শুনছানে তহঁতৰ ৰিজাল্ট কোনোবাই সুধিলি ক'বা নেকি ইমানো গোটে বেয়া ৰিজাল্ট কৰা নাছিলো ভাল ৰিজাল্ট কৰিছিলো দেখোন গোটে সেইখিনিকে গোটে বকি ৰাখবা নাংগা প্ৰত্যেকবাৰ ৰিজাল্ট দিবা দিনাখনে সুশান্তি নোহোৱা কৰি পেলাই কিয় থাকানো গোটে একেবাৰে তেতিয়াই ভাবি থৈ দে নেকি ৰিজাল্ট দিবা দিনাখনে মই ইহঁতক এনেকে গালি পাৰিম টিভিটো চাম আৰু গালি পাৰিম বেলেগ কাম বন একো গোটে একেবাৰে হেৰি নকৰি পেলাই দে পুৱাই আহি পেলাই মোক এতিয়া অশান্তি দি আছে মই বেলেগ কাম বন একো কৰে নাই দে মই টিভিৰ আগতে বহি আছো বহি পেলাই তহঁতক গালি পাৰি আছো ঘৰৰ কাম বন কোনোবা বেলেগে কৰি দিছি যাদুকৰ আছে আমাৰ ঘৰত যাদু কৰি পেলাই গোটেই কাম বন মুখা শেষ কৰি থৈ দিছি কথা কবা আহিছি চলিয়ে এইবিলাকৰ কাৰণে তহঁতে ভাল ৰিজাল্ট কৰবা নোৱাৰা শুনছানে সেইবিলাক চলিক লাগে আছোন কি ধুনীয়াকে কৰা লাগছি সাংবাদিকৰ আগত ইমান ধুনীয়া মৌ মিঠা মা আমাৰ গীতা কি জানে মাকৰ লগত এই কাজিয়া কৰবা জানে এই চুচ মাৰি খাবা জানে তাৰ বাদে আৰু বেলেগটো একো নাই এই থিয়াৰি ফিৰা হ'লে সিখিনি বহলাকি ঘুমাই মৰি আছে ইমান উঠিয়া চলি বা মই উঠি যাওঁ দে এতে বাপ মাৰি পেলাই মোৰ একে মুঠটো গৰম কৰবা নাংগে অসভ্য চলি উঠি যাৱাৰ ফাৰ্ষ্ট চাওঁ এই মোৰ মুঠটো গৰম কৰবা লিখি আছিল এই গীতা গুণগীতা সংসাৰৰ